নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ' লৈ মই কমল ডেকাই আপোনালোকক স্বাগতম জনাইছো ধৰ্ষণ বলৎকাৰ কিমান হ'ব এইখন দেশত কিমান হ'ব এই চিনাকি অসমখনত বাছ ট্ৰেইন স্কুল কলেজ ইউনিভাৰ্চিটি পদপথ কতই সুৰক্ষিত নহয় নাৰীৰ সুৰক্ষা কবচ জানো তৈয়াৰ কৰিব পাৰিব চৰকাৰে প্ৰশাসনে আমাৰ এই তথাকথিত আধুনিক সমাজখনত প্ৰতিদিনে প্ৰতি ঘণ্টাত ধৰ্ষিত হয় কত কিশোৰী গাভৰু অথবা মাতৃতুল্য মহিলা চৰকাৰ আপোনালোকৰনো কি আহে যায় কুশলে থাকিলে হল আপোনালোকৰ আপোন মা ভনীবোৰ চাওক বহুত দুখ লাগে যেতিয়া এজনী পাগলীয়ে ৰাজপথত তেওঁৰ গৰ্ভত এটি দেৱশিশু লৈ প্ৰসৱ বেদনাত কাতৰ চিঞৰ বাখৰ কৰি থাকে আৰু আপুনি মই হয়তো কওঁ এয়াও তাইৰ পাগলামি চাওক অৱশেষত সেই পাগলীজনীয়ে এটি দেৱশিশুৰ জন্ম দিয়ে গেলা নলা নৰ্দমাৰ ওচৰত হয়তো আপুনিও দেখিছে ময়ো এইবোৰ দেখিছোঁ কিন্তু এই পাগলীজনীক কোনে এনেকুৱা অৱস্থা কৰিলে এই পাগলীজনী কাৰ কামনাৰ বলি হ'ল আমাৰ এই আধুনিক সমাজখনৰ নৰপিশাচবোৰৰ নহয় জানো চাওক বহুত দুখ লাগে নিৰ্ভয়া কাণ্ডৰ কথা মনলৈ আহিলে নিৰ্ভয়া কাণ্ডৰ কথা মনত পৰিলে নিৰ্ভয়া কাণ্ড কি নিশ্চয় আপোনালোকে জানে দেশৰ সকলোতকৈ জঘন্য নৃশংস হত্যাকাণ্ড বা ধৰ্ষণ কাণ্ড হিচাপে চৰ্চিত এই নিৰ্ভয়া কাণ্ড চাওক দেশৰ ৰাজধানী নতুন দিল্লীত 23 বছৰীয়া এগৰাকী যুৱতীক 6 জন নৰপিশাচে হত্যা কৰিছিল ধৰ্ষণ কৰি দলবদ্ধ ধৰ্ষণ কৰিছিল এই 23 বছৰীয়া যুৱতীগৰাকীক দেশৰ ৰাজধানী নতুন দিল্লীত আৰু এই ধৰ্ষণৰ ফলতে মৃত্যু হৈছিল এগৰাকী 23 বছৰীয়া যুৱতীৰ চাওক যোৱা 27 নৱেম্বৰ তাৰিখে 2019 27 নৱেম্বৰ তাৰিখে পুনৰ এটা দেশত সমগ্ৰ দেশক কপাই যোৱা সমগ্ৰ দেশত খলকনিৰ সৃষ্টি কৰিছে সমগ্ৰ দেশক জকাৰি গৈছে সমগ্ৰ দেশক লজ্জিত কৰিছে বুলি মই ক'ব লাগিব চাওক যোৱা 27 নৱেম্বৰ তাৰিখে হায়দৰাবাদত প্ৰিয়ংকা ৰেড্ডি নামৰ এগৰাকী পশু চিকিৎসকক হত্যা কৰিলে ধৰ্ষণ কৰি 4 জন যুৱকে পশু চিকিৎসক এগৰাকীক হত্যা কৰিলে দলবদ্ধ ধৰ্ষণ কৰিলে তাৰ পাছত জ্বলাই দিয়া হ'ল তেখেতৰ নাম আছিল প্ৰিয়ংকা ৰেড্ডি চাওক তেখেতে পশু ভাল পায় চিকিৎসা কৰিছিল মৰম কৰিছিল তেখেতক চাগে তেখেতৰ জীৱনত কুকুৰেও নাকামুৰিলে নৰপিশাচবোৰে তেখেতৰ কেঁচা মঙহত কামুৰি ধৰ্ষণ কৰি জ্বলাই দিলে হত্যা কৰিলে সঁচাকৈ বহুত মৰ্মান্তিক প্ৰিয়ংকা ৰেড্ডিৰ এই ঘটনাটো বহুত দুখদায়ক প্ৰিয়ংকা ৰেড্ডিৰ এই ঘটনাটো এতিয়া আমি হাতত মমবাতি লৈ চিঞৰিছোঁ উই ওৱান জাষ্টিছ আমাক ন্যায় লাগে ধৰ্ণা প্ৰতিবাদ আন্দোলন স্কুল বন্ধ কলেজ বন্ধ কি হ'ব এইবোৰৰ ফলত কিবা হ'ব জানো ফলাফল শূন্য ফলাফলৰ নামত মাত্ৰ সময় নষ্ট এইখন চৰকাৰে মূৰ দাঙি নাচায় পুলিচ প্ৰশাসনে মূৰ দাঙি নাচায় উই ওৱান জাষ্টিছ আমি চিঞৰিলে একো লাভ নাই আমাৰ মানসিকতা নষ্ট আমি নৱপ্ৰজন্মবোৰ দষ্ট একো লাভ নাই পালে জানো নিৰ্ভয়া কাণ্ডৰ দোষীয়ে শাস্তি কেইদিনমান জেলত থাকিব তাৰ পাছত ওলাই আহি মুক্ত আকাশৰ তলত বিচৰণ কৰিব নতুন চিকাৰৰ সন্ধানত হে চৰকাৰ প্ৰশাসন এইবোৰক বাৰু আপোনালোকে শাস্তি কিয় দিব নোৱাৰে এইবোৰক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে এইবোৰক ৰেপি কাটিব লাগে নহ'লে আমাৰ মাজত উলিয়াই দিয়ক আমি ৰেপি কাটিম সিহঁতক যেনেদৰে তেওঁলোকে প্ৰিয়ংকা ৰেড্ডিক হত্যা কৰিলে যেনেদৰে তেওঁলোকে নিৰ্ভয়া কাণ্ড সংঘটিত কৰিলে ঠিক তেনেদৰে আমি তেওঁলোকৰ গাত জুই লগাই দিম ৰেপি কাটিম সঁচাকৈ কৈছোঁ ধৰ্ষণকাৰীৰ কোনো জাতি নাই ধৰ্ষণকাৰীৰ কোনো মাফ নাই সিহঁতক মাৰিব লাগে মোৰ হিচাপ মতে সিহঁতক কাটি পিচ কৰি কাটিব লাগে মাছ কটাৰ নিচিনা মাংস কটাৰ নিচিনা বহুত লাজৰ কথা নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ মতে এইখন ভাৰতত প্ৰতিদিনে 106টাকৈ ধৰ্ষণৰ নিচিনা কাণ্ড সংঘটিত হৈ আছে
বহুত লাজৰ কথা ভাৰতবাসীৰ কাৰণে প্ৰতিদিনে 106টাকৈ ধৰ্ষণৰ নিচিনা কাণ্ড এইখন ভাৰতত সংঘটিত হৈ আছে চৰকাৰ থকাৰ পিছতো ইমান প্ৰশাসন থকাৰ পিছতো কিয় বন্ধ কৰিব পৰা নাই মোৰ মতে পুলিচ আৰু প্ৰশাসন এই দুয়োটা ব্যৱস্থাতে প্ৰচুৰ সংশোধনৰ প্ৰয়োজন হৈছে সংশোধন কৰিব লগা হৈছে আপোনালোকৰ নিয়মবোৰ চেঞ্জ কৰক ধৰ্ষণকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক অলপ সময় বয় নকৰিব আপোনালোকে যেতিয়াই আপোনালোকে পায় স্পটত তেওঁলোকক শাস্তি দিয়ক পিছকৈ কাটি দিয়ক নহলে হিহঁতৰ গাত পেট্ৰল ঢালি জ্বলাই দিয়ক তেতিয়াহে যাতে পুনৰ এজন ধৰ্ষণকাৰীৰ জন্ম নহয় যাতে সকলোৱে ভয় খায় যে ধৰ্ষণকাৰীৰ শাস্তি এনেকুৱা শেষত পুনৰ আপোনালোকক মই কৈছো সজাগ হওক সচেতন হওক আৰু ভালদৰে চলক শেষত আমি সকলোৱে যেন প্ৰিয়ংকা ৰেড্ডিৰ বিদেহী আত্মাৰ কাৰণে 1 মিনিট হলেও প্ৰাৰ্থনা কৰো 1 মিনিট হলেও আমি তেখেতৰ বিদেহী আত্মাৰ কাৰণে প্ৰাৰ্থনা কৰি তেখেতৰ চিৰশান্তি কামনা কৰিছো শেষত পুনৰ এবাৰ আপোনালোকে যাতে এনেবোৰ ঘটনাৰ সন্মুখীন হ'ব লগা নহয় আৰু যাতে মই এনেকুৱা ভিডিঅ' আৰু পুনৰ বনাব লগা নহয় হেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো কাৰো লগতে যাতে এনেকুৱা ঘটনা সংঘটিত হ'ব নালাগে তো পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই সঁচাকৈ বহুত বেয়া লাগিছে শেষত কি ক'ম আৰু তো আজিলৈ বাই জয় অসম